Good morning friends. মই আজি এখন পাৰ্কত মৰ্নিং ৱাক কৰিবলৈ আহিছিলোঁ আৰু ৱাকিং কৰি থাকোঁতে মই ভাবিলোঁ যে মই ক'ৰ পৰা আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাই আছোঁ সেই ঠাইডোখৰ আপোনালোকক দেখুওৱা যাওক। বৰ্তমান মই মোৰ ৰুমৰ পৰা 500 মিটাৰমান দূৰত আছোঁ। ইয়াৰ পৰা আহক লৈ যাওঁ আপোনালোকক মোৰ ৰুমলৈ আৰু গৈ থাকোঁতে মই আপোনালোকক মই থকা ঠাইডোখৰৰ বিষয়ে জনাই থাকিম। ফ্ৰেণ্ডছ, মই বৰ্তমান ভাৰতবৰ্ষৰ উত্তৰ পশ্চিম দিশত অৱস্থিত গ্ৰীনাৰী অফ ইণ্ডিয়া বুলি পৰিচিত ৰাজ্য পাঞ্জাৱত আছোঁ। পাঞ্জাৱত শিখ ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি, যদিও ইয়াত হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান আদি সকলো ধৰ্মৰ লোকে বসবাস কৰে। যদিও পাঞ্জাৱ এখন কৃষি প্ৰধান ৰাজ্য, ই উদ্যোগীকৰণৰ ক্ষেত্ৰতো পিছ পৰি থকা নাই। উদ্যোগীকৰণৰ ক্ষেত্ৰত পাঞ্জাৱ এখন উন্নত ৰাজ্য। পাঞ্জাৱখন অসমৰ পৰা পশ্চিম দিশত অৱস্থিত, চ' সময়ৰ ব্যৱধান এটা আছে, মানে সূৰ্য উদয় আৰু সূৰ্য অস্তৰ সময়ৰ কমেও 1 ঘণ্টাৰ ব্যৱধান এটা আছে। ইয়াত সময় 6:30 হ'ল। এতিয়ালৈকে আপোনালোকে দেখা পাব এয়া ষ্ট্ৰীট লাইটবোৰ অন হৈ আছে। অসম আৰু পাঞ্জাৱৰ মাজত সূৰ্য অস্তৰ সময়ৰ ব্যৱধান বৰ্তমান 1 ঘণ্টা। ইয়াত বৰ্তমান 7:15ত সূৰ্য অস্ত যায়। জলবায়ুৰ কথা আহিলে পাঞ্জাৱত গৰমকালি অত্যাধিক গৰম পৰে। মে-জুন মাহত ইয়াৰ টেম্পাৰেচাৰ 46 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত গৈ পায়। আপোনালোকে অনুমান লগাব পাৰে কিমান গৰম হয়। আৰু জাৰকালি অৰ্থাৎ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে ইয়াৰ টেম্পাৰেচাৰ 5 ডিগ্ৰী চেলচিয়াছলৈকে নামি আহে, অৰ্থাৎ অত্যাধিক ঠাণ্ডাও পৰে। চ' বন্ধুসকল, এইটো টাৰ্ণিং লোৱাৰ পাছত মোৰ ঘৰখন পাম। এয়া চাওক, এইটো হ'ল মোৰ ঘৰ। আৰু এই ঠাইডোখৰত কি হয়, মানে বাৰিষা কালত জুন জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে অত্যাধিক বৰষুণো দিয়ে। আহি পালোঁ মোৰ ৰুম। চাওক, এতিয়া মই আপোনালোকক মোৰ ৰুমলৈ লৈ যাম। আগতে গেটখন খুলি লওঁ। ফাৰ্ষ্ট ফ্ল'ৰত মই থাকোঁ। চ' আহক এতিয়া ফাৰ্ষ্ট ফ্ল'ৰলৈ যাওঁ। চ' ফ্ৰেণ্ডছ, আহি আমাৰ ৰুম পাই গ'লোঁ। লকটো খুলি লওঁ। চ' ফ্ৰেণ্ডছ, এইখনেই হ'ল মোৰ ৰুম, য'ৰ পৰা মই আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাই থাকোঁ। ফ্ৰেণ্ডছ, যিহেতু এইটো এডুকেশ্যনেল চেনেল হয়, চ' আহক আমি ভালকৈ অলপ আলোচনা কৰোঁ পাঞ্জাৱৰ বিষয়ে।
প্ৰথমে আমি ভাৰতৰ মেপখন আঁকি লওঁ, তাৰপিছত ইয়াত পাঞ্জাৱৰ অৱস্থান দেখুৱাম আৰু পাঞ্জাৱৰ বিষয়ে আলোচনা কৰিম কিছু কথা। চ' ফ্ৰেণ্ডছ, এইখন হ'ল আমাৰ ভাৰতবৰ্ষ। মেপখন ভালকৈ আঁকিবলৈ মই ট্ৰাই কৰিছোঁ, যদিও একদম একুৰেট হোৱা নাই, তথাপি ইয়াৰ পৰা তোমালোকে বুজিব পাৰিবা। আহা এতিয়া আমি আলোচনা কৰোঁ পাঞ্জাৱৰ বিষয়ে। এইটো হ'ল পাঞ্জাৱ, চোৱা। এইখিনি ঠাই হ'ল পাঞ্জাৱ, ঠিক আছে। এইখিনি হ'ল, এই ঠাইখিনি হ'ল পাঞ্জাৱ, ঠিক আছে। ৰেড পৰ্চনেদি মাৰ্ক কৰা এইখিনি হ'ল পাঞ্জাৱ। ইয়াৰ অৱস্থান চোৱা, অসমৰ পৰা পাঞ্জাৱ কোন দিশত আছে? পাঞ্জাৱ অসমৰ পৰা একজাক্টলি পশ্চিম দিশত নাই, অলপ উত্তৰ পশ্চিম দিশত, ঠিক আছে। নেক্সট চোৱা, এই পাঞ্জাৱৰ চাৰিসীমা। চাৰিসীমাত কি কি ৰাজ্য আছে? উত্তৰে আছে কি? কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু এণ্ড কাশ্মীৰ। উত্তৰ দিশত আছে জম্মু এণ্ড কাশ্মীৰ। আৰু কি আছে? হিমাচল প্ৰদেশ। এতিয়া চোৱা, পূব দিশত কি আছে? পূব দিশত আৰু দক্ষিণ পূব দিশত আছে হাৰিয়ানা। এইটো হ'ল হাৰিয়ানা, ঠিক আছে। এইখিনি অঞ্চল হ'ল হাৰিয়ানা, ঠিক আছে। আৰু কি আছে দক্ষিণ দিশত? আৰু কি আছে দক্ষিণ দিশত? আছে আৰু ৰাজস্থান। দক্ষিণত আছে ৰাজস্থান। আৰু পাঞ্জাৱৰ পশ্চিম দিশত কি আছে? পাকিস্তান। পাঞ্জাৱৰ পশ্চিমত আছে এইটো, এই গোটেইখিনি অঞ্চল হ'ল পাকিস্তান। পাঞ্জাৱৰ পশ্চিম দিশত আছে পাকিস্তান, ঠিক আছে। এতিয়া চোৱা, পাঞ্জাৱৰ ৰাজধানী। পাঞ্জাৱৰ ৰাজধানী হ'ল এইটো, ইয়াত আছে পাঞ্জাৱৰ ৰাজধানী। এইটো কি? চণ্ডীগড়। এই চণ্ডীগড়টো পাঞ্জাৱৰ উপৰিও এই ষ্টেট হাৰিয়ানা যে আছে, হাৰিয়ানাৰো ৰাজধানী এই চণ্ডীগড়। পাঞ্জাৱৰো ৰাজধানী আৰু হাৰিয়ানাৰো ৰাজধানী এই চণ্ডীগড়টো, ঠিক আছে। চণ্ডীগড় হ'ল এটা কি? কেন্দ্ৰীয় শাসিত অঞ্চল। চণ্ডীগড় হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল, আৰু ই পাঞ্জাৱ আৰু হাৰিয়ানা দুয়োটা ষ্টেটৰে ৰাজধানী এই চণ্ডীগড়টো, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ এই পাঞ্জাৱ নামটো ক'ৰ পৰা আহিল। তাৰ আগতে আমি জানিব লাগিব এটা কথা, মই যে এই গ্ৰীণ কালাৰেদি এইখিনি ঠাই মাৰ্ক কৰি থৈছোঁ, পাকিস্তানৰ এইখিনি ঠাই মই গ্ৰীণ কালাৰে কিয় মাৰ্ক কৰি থৈছোঁ, ঠিক আছে। এই ঠাইখিনি হ'ল কি? এই ঠাইখিনি হ'ল পাকিস্তানৰ পাঞ্জাৱ। এইখিনি হ'ল পাকিস্তানী পাঞ্জাৱ। এই গ্ৰীণ এইখিনি ঠাই হ'ল পাকিস্তানী পাঞ্জাৱ। হয়, পাকিস্তানতো পাঞ্জাৱ এখন আছে। 1947 চনত যেতিয়া ভাৰত পাকিস্তান ভাগ হৈছিলে, তেতিয়া এই পাঞ্জাৱৰ পশ্চিম অংশখিনি পাকিস্তানক দিয়া হৈছিল আৰু পাঞ্জাৱৰ পূব অংশখিনি ভাৰতক দিয়া হৈছিল, ঠিক আছে। তেতিয়া পূব অংশত অনলি এতিয়াৰ যিখিনি পাঞ্জাৱ সেইখিনি নাছিল। তেতিয়া এই হিমাচল প্ৰদেশ, এই গোটেই অঞ্চলটো, এই গ্ৰীণ কালাৰ যে মই আঁকি থৈ দিছোঁ, এই গোটেই অঞ্চলটো কি আছিল? ভাৰতত আছিল। পূব পাঞ্জাৱত, অৰ্থাৎ ভাৰতক দিয়া পাঞ্জাৱৰ ভিতৰত এই অঞ্চলখিনিও তেতিয়া আছিলে। এই হিমাচল প্ৰদেশ আৰু হাৰিয়ানা, তেতিয়া গোটেই এই অঞ্চলখিনি মিলি পূব পাঞ্জাৱ আছিলে। আৰু এই গোটেই অঞ্চল মিলিও কিমান পাৰ্চেণ্ট আছিল? অনলি 44% আছিল। আৰু পাকিস্তানক দিয়া হৈছিলে 56% পাঞ্জাৱ, ঠিক আছে। ভাৰতবৰ্ষত থকা এই পূব পাঞ্জাৱ, এই গোটেই অঞ্চলটোক, এই গোটেইখিনি যিটো অঞ্চল আছিলে, এইখিনি কি কৰা হৈছিল? 1 নৱেম্বৰ 1966ত 1966ত ভাষা, ধৰ্ম, জাতি আদিৰ ওপৰত ভিত্তি কৰি পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু হাৰিয়ানা এই তিনিখন ৰাজ্যত বিভক্ত কৰা হয়, ঠিক আছে। আৰু এই পাঞ্জাৱ অঞ্চলৰ ভাষা হ'ল পাঞ্জাবী, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ এই পাঞ্জাৱ নামৰ উৎপত্তি কেনেকৈ হ'ল। পাঞ্জাৱ নামৰ উৎপত্তি কেনেকৈ হ'ল? পাঞ্জ, পাঞ্জাৱৰ পাঞ্জ, এই পাঞ্জ শব্দৰ অৰ্থ হ'ল পাঁচ, আৰু আব, এই আবখিনিৰ অৰ্থ হ'ল ৱাটাৰ। অৰ্থাৎ এই পাঞ্চ মানে হ'ল পাঁচ আৰু আব মানে হ'ল ৱাটাৰ। অৰ্থাৎ পাঞ্জাৱ নামৰ অৰ্থ হ'ল পাঁচ নদীৰ দেশ, পাঁচখন নদীৰ দেশ, ঠিক আছে। চোৱা, এই পাঁচখন নদী কি কি আছিলে? প্ৰথমটো আছিলে হিন্দু নদী, ইণ্ডাছ ৰিভাৰ। এনেকৈ এইটো ইণ্ডাছ ৰিভাৰ ইয়াৰ পৰা গৈ গৈ আৰৱ সাগৰত পৰিছে, ঠিক আছে। এইটো হ'ল ইণ্ডাছ ৰিভাৰ, যাক অসমীয়াত হিন্দু নদী বুলি কোৱা হয়, ঠিক আছে। এই হিন্দু নদীৰ 5খন উপনৈ আছিলে, ঠিক আছে। এইখন আছিলে ইণ্ডাছ ৰিভাৰ, অৰ্থাৎ হিন্দু নদী, ইণ্ডাছ। এইখন ঝেলম, এইখন হ'ল চেনাব,
এইখন হল ৰবি, এইখন হল বিয়াস, আৰু এইখন হল সুটলেজ। সিন্ধু নদীৰ এই পাঁচখন উপনৈ ঝেলম, চেনাব, ৰবি, বিয়াস, সুটলেজ এই পাঁচখন নৈৰ নামেৰে এই অঞ্চলখিনিৰ নাম আছিলে পাঞ্জাব। বৰ্তমান ভাৰতৰ পাঞ্জাবত চোৱা অনলি দুখন নদী আছে, বিয়াস আৰু সুটলেজ, আৰু এই ৰবি নদীখন পাঞ্জাবৰ সীমাৰ কাষেদি বৈ গৈছে। ঠিক আছে, আৰু পাকিস্তানৰ পাঞ্জাবত আটাইকেইটা নৈয়ে প্ৰায় গৈ পাইছে। ঝেলাম, চেনাব, ৰবি বৈ আহি পাঞ্জাবত সোমাইছে। বিয়াসটো আগতে সুটলেজত পৰিছে, তাৰ পাছত আহি সুটলেজৰ লগত পাঞ্জাবত সোমাইছে। চ' এনেকৈ এই পাঁচখন নৈৰ নামেৰে পাঞ্জাব নামৰ উৎপত্তি হৈছিল। ঠিক আছে, এতিয়া আমি পাঞ্জাবৰ কিছুমান তথ্যৰ বিষয়ে আলোচনা কৰোঁ। পাঞ্জাবত জিলাৰ সংখ্যা কিমান আছে? জিলাৰ সংখ্যা আছে 22খন। ঠিক আছে, বৰ্তমান জিলাৰ সংখ্যা 22খন। অসমত কিমানখন আছে? অসমত আছে 33খন। ঠিক আছে, নেক্সট আহা লোকসভাত আসনৰ সংখ্যা। পাঞ্জাবত লোকসভাত কিমানখন আসন আছে? 13খন। লোকসভাত আসনৰ সংখ্যা হ'ল 13। অসমত কিমানখন? অসমত হ'ল 14খন। ঠিক আছে, নেক্সট ৰাজ্যসভাত আসনৰ সংখ্যা। ৰাজ্যসভাত 7খন আসন আছে। অসমতো 7খন আসন আছে। ঠিক আছে, পাঞ্জাবত বিধানসভাত আসনৰ সংখ্যা কিমান? 117, 117খন। অসমত কিমান হয়? 126। ঠিক আছে, এতিয়া হয় পাঞ্জাবৰ মুঠ মাটিকালি। মুঠ মাটিকালি অৰ্থাৎ এৰিয়া, এৰিয়া কিমান হয়? 50,362 বৰ্গ কিলোমিটাৰ। ঠিক আছে, অসমৰ এৰিয়া কিমান হয়? 78438 বৰ্গ কিলোমিটাৰ, কিলোমিটাৰ স্কোৱাৰ। চোৱা, পাঞ্জাবৰ যিটো এৰিয়া হয় সেইটো অসমতকৈ কম হয়, পাঞ্জাব অসমতকৈ সৰু হয়। ঠিক আছে, নেক্সট অহা মুখ্যমন্ত্ৰী। বৰ্তমান পাঞ্জাবৰ মুখ্যমন্ত্ৰী হ'ল অমৰিন্দৰ সিং। ঠিক আছে, আৰু গভৰ্ণৰ বা ৰাজ্যপাল হ'ল ভিপি সিং বাদনৌৰ। তোমালোকে বৰ্তমান অসমৰ ৰাজ্যপাল কোন হয়? বৰ্তমান অসমৰ ৰাজ্যপাল কোন হয়? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। বন্ধুসকল, মই পাঞ্জাবত অহা 20 দিন হ'ল, আৰু 20 দিনৰ প্ৰথম 14 দিন মই কোৱাৰেণ্টাইনত আছিলোঁ, আৰু এতিয়া COVID-19ৰ কাৰণে ইয়াত থকা বিশেষ ফুৰিবলগীয়া ঠাইসমূহ মই এতিয়াও ফুৰিব পোৱা নাই। যদি আপোনালোকে ভাবে যে মই ফুৰিবলগীয়া ঠাইসমূহ ফুৰি তাৰ ভিডিঅ' বনাই আপোনালোকক দেখুৱাওঁ, আপোনালোকে কমেণ্ট কৰি জনাব। পাঞ্জাবত ফুৰিবলগীয়া ঠাইসমূহ হ'ল অমৃতসৰ, য'ত গল্ডেন টেম্পল আছে। নেক্সট হ'ল চণ্ডীগড়, য'ত ৰক গাৰ্ডেন আৰু জাকিৰ হুছেইন ৰ'জ গাৰ্ডেন আছে। নেক্সট লুধিয়ানা, লুধিয়ানাত মহাৰাজা ৰঞ্জিত সিং মিউজিয়াম আছে। ভাটিণ্ডা, ভাটিণ্ডাত কিলা মুবাৰক আছে। পাটিয়ালা, পাটিয়ালাত মতিবাগ পেলেচ, শীশমহল, বাহাদুৰগড় আদি ফুৰিবলগীয়া ঠাই আছে। চ' ফ্ৰেণ্ডছ, মই আপোনালোকক আজি মই থকা ৰাজ্যখন পাঞ্জাবৰ বিষয়ে জনালোঁ। যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।